হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আপোনালোক সকলোকে মোৰ এই ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ ভাগৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। নাজানো কি কৰিবলৈ ওলাইছোঁ, কিন্তু ভিডিঅ'টো কি ক'ব লাগে ভালকৈ সঠিককৈ গম পোৱা নাই এতিয়ালৈকে। মানে নিজক প্ৰিপেৰেশ্যন কৰা নাই আগৰ পৰা। ডাইৰেক্ট কেমেৰাটো লগৰটোক কৈছোঁ কেমেৰাটো ধৰি দিবলৈ, আৰু সি ধৰি দিছে, মই ক'বলৈ আৰম্ভ কৰি দিছোঁ। এতিয়া কি কওঁ মই নিজে ধৰিব পৰা নাই। আজিৰ পৰা এই চেনেলটোত ব্লগ দিবলৈ আৰম্ভ কৰিম, আৰু ব্লগৰ জৰিয়তে এণ্টাৰটেইনমেণ্ট কৰিম আপোনালোক সকলোকে। চেষ্টা কৰিছোঁ কেনেকৈ কি কৰিব লাগে, কি কৰিম, নিজেও কনফিউজ, আৰু কি अरे कहना क्या चाहते हो? পেটত কিবা এটা থাকে আৰু মুখৰ পৰা ওলাই কিবা এটা। अच्छा ठीक है। এতিয়া ক'বলৈ আৰম্ভ কৰিছোঁ। আমাৰ আৰু এটা চেনেল আছিলে, ক্ৰেজি বয়ছ। আছিলে নহয়, আছে। বৰ্তমান চেনেলটো মনিটাইজেশ্যনৰ কাৰণে আমি পঠিয়াই দিলোঁ। মনিটাইজেশ্যনৰ কাৰণে পঠিয়াৰ পিছত আৰু চেনেলটো তোমাৰ আমাৰ ভিডিঅ' আমি আপলোড কৰি আছোঁ, কিন্তু ভিডিঅ'বোৰত একেবাৰে ভিউজ নোহোৱা হৈছে। যোনবোৰ ৰিলত আমি অলৰেডি আগতে যোনখিনি ৰিল আমি আপলোড কৰিছিলোঁ, সেই ৰিলখিনিত তোমাৰ নাই কমেও 10,000 15,000 ভিউজ আহিছিলে। কিন্তু যেতিয়াৰ পৰা আমি মনিটাইজেশ্যনৰ কাৰণে চেনেলটো পঠিয়ালোঁ, তাৰপিছৰ পৰা আমাৰ চেনেলত ভিউজ নোহোৱা হৈছে। আমি চেনেলটোত 2-3টামান ভিডিঅ' দি আছোঁ, এইকেইদিন একেৰাহে দিয়ে আছোঁ, কিন্তু চেনেলত 90টা 70টা, য'ত 10-15,000 ভিউজ আহে, 90টা 70টা ভিউজ আহিব লাগি গ'ল। কি হৈছে নিজেও গম পোৱা নাই, ইউটিউবে কি কৰিছে আমি ধৰিব পৰা নাই। আমি গোটেইকেইটা কনফিউজ, আমাৰ লগৰকেইটাও কনফিউজ, চিন্তাত পৰি গৈছোঁ গোটেই। আমি চব একদম প্ৰব্লেমত আছোঁ, কিবা এটা হেঁচি ধৰিছে আমাক চিন্তাই, তেনেকুৱা ধৰণৰ এটা আমি ভাৱনাত সোমাই পৰিছোঁ। তথাপিও এৰি নিদিওঁ, ব্লগ চেনেলটো ষ্টাৰ্ট কৰিছোঁ। সেইটো চেনেল যেনেকৈ নহওক, যদি আগবাঢ়ে কিবা এটা হ'ব, তাততো লাগি থাকিব লাগিব, কাম কৰি থাকিব লাগিবই। আৰু এইটো চেনেলো আজিৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মোৰ কেমেৰামেন হিচাপে ৰাহুল আছে। ৰাহুলে মোৰ ভাগৰ মোবাইলটো ধৰি আছে আৰু কেমেৰা কৰি আছে। আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাব, আৰু সেই চেনেলটো পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু লগতে ভিডিঅ'খিনি চাব। কি হৈছে গম পোৱা নাই বাৰু। আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এইটো মোৰ ভাগৰ নতুন চেনেল। নতুনকৈ মই ষ্টাৰ্ট কৰিছোঁ এই ব্লগ চেনেলটো। আজিৰ পৰা ইয়াত মই ব্লগ দিবলৈ আৰম্ভ কৰিম, আপোনালোকক মই অকণমান এণ্টাৰটেইনমেণ্ট কৰিবলৈ আৰম্ভ কৰিম, কাৰণ সেই ক্ৰেজি বয়ছ চেনেলত আমি অকণমান কমেডি কৰোঁ ন। মই কমেডি টাইপৰে ইয়াত গোটেই ভিডিঅ'খিনি ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰে কিমান কষ্ট কৰিম, আৰু বহুত কষ্ট কৰিছোঁ ন ভিডিঅ'ৰ কাৰণে। ভিডিঅ' বনাবলৈ আপোনালোকে জানে যে বহুতে ক'ব পাৰে হ'বলা বহুত সহজ হ'বলা ভিডিঅ' এটা বনাবলৈ, কিন্তু ইমান সহজ নহয়। যেতিয়া কেমেৰাটো মুখৰ আগত লোৱা হয় নহয়, মুখৰ পৰা একোডাল নোলায়, আপুনি কনফিউজ হৈ যাব। প্ৰথম এদিন কেমেৰাটো ধৰি পেলাই কিবা এটা ক'বলৈ চেষ্টা কৰিব, গম পাব আপুনি কেনেকুৱাখন লাগে। আপুনি এটা টেকত যদি কৰিব পাৰে, মই মানি যাম আপোনাক। মই কিন্তু এইটো কৰোঁতে 2-3টা টেক কৰিব লগা হৈছে নেকি, কাৰণ ভাবিবও লগা হৈছে। আৰু আমি যেতিয়া প্ৰথম ভিডিঅ' বনাইছিলোঁ নহয়, আমাৰ এটা ভিডিঅ' বনাওঁতে আমাক 2 দিন সময় লাগিছিলে। সৰু ৰিল এটা বনাওঁতে 2 দিন সময় লাগিছিলে। এতিয়া বেছিকৈ নকওঁ, কাৰণ নেক্সট ভিডিঅ'ত ভালকৈ অকণমান ব্লগ হিচাপে ষ্টাৰ্ট কৰিম। এইটো চিম্পুল, আৰু মই ফাৰ্ষ্ট ব্লগ ইন্ট্ৰডাকশ্যনটো দি দিছোঁ অলৰেডি। ক্ৰেজি বয়ছ চেনেলটোত আপোনালোকে বোলা কোনোবাই যদি ছাবস্ক্ৰাইবাৰ আছে, গম পায়েই মই কোন আৰু মোৰ লগত কোন কোন আছে। তেতিয়াহ'লে আজি ইমানে সামৰণি মাৰিছোঁ। প্লিজ ভিডিঅ'টো চাব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব হা। নমস্কাৰ।